কাৰ্বি গছপেল আৰ্টিষ্ট ফৰামৰ সুন্দৰ নিদৰ্শন লকডাউনৰ সময়ছোৱাত স্বেচ্ছাই চাহ পুৰি যোগান ধৰিলে অসম আৰক্ষী ফৰামে লগতে বাটত পিনপিনাই ঘূৰি ফুৰা এদল ভিক্ষাৰীকো খুৱালে চাহ ৰুটি দেশজুৰি অব্যাহত লকডাউনত খেৰণিত আবদ্ধ হোজাই জিলাৰ ৫১ জন শ্ৰমিক অসম মুখ্যমন্ত্ৰী আৰোগ্য নীতি আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CM সাহায্য পুঁজিলৈ ৫,০০০ কোটি টকাৰ চেক প্ৰদান অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ হয় ক'বই লাগিব কৰোনা তথা কোভিড বিশ্ব মানৱলৈ কেৱল মৃত্যুৰ বিভীষিকা কঢ়িয়াই আনিছিল এনে নহয় ইমান দিনে স্বাৰ্থপৰৰ দৰে জীৱন নিৰ্বাহ কৰি অহা মানৱৰ মনত প্ৰেম কৰোনা সহানুভূতি তথা ভক্তি আদি সৎ তথা সুন্দৰ ভাৱনাও উজাগৰ কৰিছে এনে নিৰ্দেশন বহুবাৰ দেখা গৈছে বিশ্ব মানৱৰ মাজত ৰাজ্য তথা বিভিন্ন জিলাৰ লগতে কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্ততো এনে নিৰ্দেশন দাঙি ধৰিছে বহু সুহৃদয় ব্যক্তি তথা দল সংগঠনে কোভিড-19 ৰোধৰ বাবে দেশৰ চৰকাৰে ক্ৰমে প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায় লকডাউনৰ সময়ত কাৰ্বি গছপেল আৰ্টিষ্ট ফৰামে দেখুৱালে এক সুন্দৰ নিদৰ্শন লকডাউনৰ বাবে দিনটো কঠোৰ কৰ্মব্যস্ততাৰ মাজতো একাপ চাহ কতো খাবলৈ নোপোৱালৈ লক্ষ্য কৰি কাৰ্বি গছপেল ফৰামে চাহ পুৰি দি সেৱা আগবঢ়ালে অসম আৰক্ষী সেই অসম আৰক্ষী মহামাৰী কোভিড-19 ৰোধৰ বাবে চৰকাৰ তথা স্বাস্থ্য বিভাগৰ চিকিৎসক নাৰ্ছসকলে যদি দিনে নিশাই একাকাৰ কৰি কোভিড-19ত আক্ৰান্ত ৰোগীৰ জীৱন বচাবলৈ কঠোৰ পৰিশ্ৰম কৰিছে অসম আৰক্ষী তথা CRPF আদিও মহামাৰী ৰোধৰ বাবে চৰকাৰে বন্ধা নীতি নিয়মসমূহ নিয়মীয়াকৈ তথা শৃংখলাবদ্ধভাৱে যাতে ৰক্ষা কৰি নিজৰ লগতে দহৰ জীৱন ৰক্ষা কৰিব পাৰে Sipena tumke polis atau fan pulang te kahin wason si matharong deti. Sini tumke Karbi Gospel Artist Forum atike Karbi Alampen arna fan kiro alun ke tok lapen kilun lapen ke merdong prakso ke thip ke theng tumpen tum chelang si tum ong chelang si tum methang ari deng pen thegana ja kong pen tangka chirung lo la si pini ke along aprek ke tum uneder lo se tum la dag di phua town ar lo an polis atum Kunan nasi ke doma, alam tu pan risi, lapen ke town outpost I in charge. Akai how come jangsan pan itu marjusi, alang li direction tank pen, alang li kapin kara tank pen sini tu along dam lo, lapen non kini tu dak thana along sidoro di kuala long lurang so. Sini tu pan route high lo, lapen kini tu makam majer so es dame, tu maning sam upus sini tu pan cepek lah. তাৰ বাবে অত্যন্ত প্ৰহৰী হয় প্ৰখৰ ৰ'দতো কৰ্তব্য পালন কৰি আছে বাটত বা কাৰ্যালয় তলা বন্ধৰ বাবে আনকি এগিলাচ পানীও খাবলৈ সুবিধা নাপায় এই সকল আৰক্ষীয়ে তৎসত্ত্বেও নিজৰ কৰ্তব্য পালন কৰিবলৈ গৈ অনেকে গণভিক্ষুকৰ সন্মুখীন হৈ জীৱন পৰ্যন্ত ত্যাগ কৰিবলগীয়া হৈছে এনে সময়তে কাৰ্বি গছপেল আৰ্টিষ্ট ফৰামৰ এনে পদক্ষেপ নিশ্চয় প্ৰশংসনীয় আনহাতে সমগ্ৰ দোকান পোহাৰ তলাবন্ধৰ বাবে ডিফু বজাৰ ডিফু ৰাজপথৰ অলিয়ে গলিয়ে ঘূৰি অনাহাৰে থকা ভিক্ষাৰীকো আদৰে একাপ চাহ আৰু পুৰি খুৱাই উক্ত ফৰ্মাৰ বিষয়া সদস্যসকলে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ কোভিড-19 সংহাৰী ৰোগ বিশ্বজুৰি আতংক কোভিড-19ক প্ৰতিৰোধ কৰিবলৈ দেশজুৰি পালন কৰা দীৰ্ঘদিনীয়া লকডাউনত ৰাজ্যৰ বিভিন্ন স্থানত আবদ্ধ হৈ নাগুন নাকটি হৈছে বিভিন্ন লোকৰ এইদৰে খেৰণিত আবদ্ধ হৈ আছে ডিমা হাছাও জিলাত অৱস্থিত অসম কয়লা কুৱাৰীৰ পৰা অহা ৫১ জনকৈ শ্ৰমিক আটাইকেইজন শ্ৰমিক হোজাই জিলাৰ ডবকা আৰু মুৰাজাৰ অঞ্চলৰ লকডাউনৰ বাবে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত আবদ্ধ হৈ আছে এইসকল শ্ৰমিক
হুজাই জিলাৰ ডবকা আৰু মুৰাজাৰ অঞ্চলৰ এই শ্ৰমিকসকল ডিমা হাছাওৰ অসম কয়লা কুঁৱাৰীৰ পৰা আহিছিল। পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসনে এই 51জনীয়া শ্ৰমিকৰ দলটোক যোৱা 22 এপ্ৰিলত হুজাই জিলালৈ প্ৰেৰণ কৰিছিল। কিন্তু এই সকল শ্ৰমিকক হুজাই জিলা প্ৰশাসনে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে আৰু আটাইকেইজনক খেৰণিলৈ উভতাই পঠিয়াই দিয়ে। ফলত হামৰেন আৰক্ষী প্ৰশাসনে উক্ত দলটিক নিজৰ খেৰণিস্থিত গড়কাপ্তানি পৰিদৰ্শন বাংলোত উপায়ন্তৰ হৈ ৰাখিব লগাত পৰে। ক'লৈকে খোজকাঢ়িছে? আসাম কুৱাৰীৰ পৰা 3 কিলো আহিছো, 3 কিলো পৰা 12 কিলো পাৰ হৈ ইফালে পাহাৰ আমি খোজকাঢ়ি আহিছো 2 দিন নেখাই পেলাই। ইয়াত আহি ৰাতি থাকিছো, টাকাৰ পাছত দিনতে একবাৰ খাইছো। আসাম কুৱাৰী ক'ত আছে? আসাম কুৱাৰী হৈছে ডিমা হাছাও ডিষ্ট্ৰিক্ট ন? তাত কি কাম হয়? কয়লাৰ কাম। কয়লা কাটিছিলে। ইয়াত থকা কেইদিন হ'ল? ইয়াত থকা আজি 2 দিন 2 ৰাতি হ'ল। ইয়াতেই খেৰণিতে ন? যোৱাকালি লৈ যোৱা হৈছিল আপোনালোকক? তাৰপিছত হয় নেকি? এক গাড়ী গুচি গ'ল আৰু আমি 2 গাড়ী ঘূৰাইছো। 2 গাড়ী ঘূৰাই দিছে, 1 গাড়ী গুচি গ'ল। তাত কেইজন আছে? আৰু ইয়াত কেইজন আছে? হয় নেকি? ঠিক আছে। উল্লেখযোগ্য যে এই সকল লোকে ডিমা হাছাওৰ পৰা 2 দিন ধৰি খোজকাঢ়ি আহি 21 এপ্ৰিলত জিৰি কেন্দেঙত উপনীত হয়। তাৰ পিছত জিৰি কেন্দেঙৰ আৰক্ষীয়ে ডিমা হাছাওৰ অসম কয়লা কুঁৱাৰীৰ পৰা অহা এই সকল শ্ৰমিকক খেৰণিলৈ প্ৰেৰণ কৰিছিল। এতিয়া প্ৰশ্ন হ'ল যে হুজাই জিলাৰে এই সকল লোকক হুজাই জিলা প্ৰশাসনে কিয় সমজি লোৱা নাছিল? এই প্ৰশ্ন এক সাঁথৰ হৈ ৰৈছে বৰ্তমান হামৰেন জিলাৰ আৰক্ষী প্ৰশাসনৰ বাবে। ব্যুৰ' ৰিপৰ্ট কাট নিউজ। মহামাৰী কোভিড-19 জৰুৰীকালীন স্বাস্থ্য সেৱাৰ বাবে অসম চৰকাৰে মুকলি কৰা অসম মুখ্যমন্ত্ৰী আৰোগ্য নিধিলৈ ইতিমধ্যে ৰাজ্যৰ বহু সুহৃদয় বিত্তমান তথা দল সংগঠনে সাহায্য তথা বৰঙণি আগবঢ়াই ইতিহাসত এক নজিৰ সৃষ্টি কৰিছে। মহামাৰী কোভিড-19 জৰুৰীকালীন স্বাস্থ্য সেৱাৰ বাবে অসম চৰকাৰে মুকলি কৰা অসম মুখ্যমন্ত্ৰী আৰোগ্য নিধিলৈ ইতিমধ্যে ৰাজ্যৰ বহু সুহৃদয় বিত্তবান তথা দল সংগঠনে সাহায্য তথা বৰঙণি আগবঢ়াই ইতিহাসত এক নজিৰ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত পিছ পৰি থকা নাই পাহাৰীয়া জিলা কাৰ্বি আংলং জিলাৰ বিভিন্ন হৃদয়বান ব্যক্তি তথা দল সংগঠনে দৰিদ্ৰসকলক খাদ্য সামগ্ৰী যোগান ধৰি সকাহ দিয়াৰে পৰা নগদ ধন তথা ধনৰ চেক প্ৰদান কৰি অসম চৰকাৰক সকাহ দিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা কমিটিয়ে বুধবাৰে অসম মুখ্যমন্ত্ৰী আৰোগ্য নিধিলৈ 5,000 টকা আৰু সমান্তৰালভাৱে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CM সাহায্য পুঁজিলৈ আগবঢ়াইছে 5,000 টকাৰ চেক। আৰু এই ধনৰাশিৰ চেক অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে প্ৰদান কৰিছে বোকাজান মহকুমাধিপতি দিলীপ টেৰাঙৰ জৰিয়তে। হয়, এটোপাল মিলিহে হয় সাগৰ। এই ধনৰাশি অসমৰ জৰুৰীকালীন স্বাস্থ্য সেৱাত ব্যৱহাৰ কৰিব অসম চৰকাৰে। প্ৰত্যেক অসমবাসীয়ে এইদৰে যৎপৰ নাস্তি অৱদান আগবঢ়ালে কৰোনা বিপক্ষে যুঁজত বিজয় নিশ্চিত। বোকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট, কাট নিউজ। সময় হৈছে দেশৰ বাণিজ্যিক বিৰতিৰ। Start here, right anywhere. Eastern Motors, authorized dealer of Royal Enfield, Rongkila, near Don Bosco School, D4 782460 Assam. Easy
Finance available here. For more information, kindly contact Sales Bokazan 78961699021. For both Diffu and Bokazan, you can contact 9957988008 or you can mail isanmodels@gmail.com. Ganj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Ganj Shopping Mall, Diffu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত পশ্চিম কাৰ্বি আংলং জিলাত ধুমুহাৰ তাণ্ডৱ চুবুৰীয়া ৰাজ্য মেঘালয় সীমান্তৱৰ্তী এলেকাত বিস্তৰ ক্ষতি সাধন প্ৰচুৰ শিলাবৃষ্টি আৰু ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষতি সীমান্তবাসীৰ বাসগৃহ পশ্চিম কাৰ্বি আংলং জিলাত ধুমুহাৰ তাণ্ডৱ চুবুৰীয়া ৰাজ্য মেঘালয় সীমান্তৱৰ্তী এলেকাত বিস্তৰ ক্ষতি সাধন প্ৰচুৰ শিলাবৃষ্টি আৰু ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষতি সীমান্তবাসীৰ বাসগৃহ প্ৰচণ্ড ধুমুহাত উৰি গ'ল PMGY আঁচনিৰ অধীনত নিৰ্মিত বাসগৃহৰ টিনপাতৰ চালি কেইবাটাও স্থানত ধুমুহাই প্ৰকাণ্ড গছ উভালি পেলাইছে ছিগিছে বিদ্যুতৰ তাঁৰ বিদ্যুতৰ খুঁটাসহ বাগৰি পৰিছে বিদ্যুতৰ ট্ৰেন্সফৰ্মাৰ ফলত ব্যাহত হৈ সমগ্ৰ অঞ্চলটোত বিদ্যুতৰ যোগান প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহা বৰষুণে কোবাই যোৱা এই অঞ্চলটোৰ ৰাইজ হাহাকাৰত সম্প্ৰতি সময় অতিবাহিত কৰিছে এই বাতৰি লিখা পৰলৈকে সীমান্তবাসীৰ এই বিস্তৰ ক্ষতি সাধনৰ বিষয়ে খবৰ ল'বলৈ উপস্থিত হোৱা নাই কোনো জনপ্ৰতিনিধি তথা ৰাজনৈতিক নেতা পালি নেতাসকল নিউজ টেক্স ৰিপৰ্ট কাট নিউজ হাতত কিমান ধন আছে কিমান উচ্চ পৰ্যায়ৰ চাকৰি কৰে ব্যক্তিজন মানুহজন মুণ্ডা ফুটা নেতা নেকি এনে কথা নিৰ্ভৰ নকৰে এজন সঁচা মানৱীয়তাৰ অধিকাৰী লোকৰ বাবে মানুহক লাগে মাথোন এখন বহল মনৰ লাগে পৰোপকাৰী গুণৰ দেশজুৰি অব্যাহত লকডাউনৰ সময়ছোৱাত এনে দৃষ্টান্তই দাঙি ধৰিলে কাৰ্বি আংলং জিলা স্বাস্থ্য খণ্ডৰ সামান্য এজন কৰ্মচাৰীয়ে হয় ব্যক্তিজনৰ জিলা স্বাস্থ্য খণ্ডৰ এম্বুলেন্সৰ চালক পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামকাম স্বাস্থ্য কেন্দ্ৰৰ এম্বুলেন্সৰ চালক ব্ৰনছন তেৰণে দীৰ্ঘকালীন লকডাউনৰ বাবে অভাৱ অনাটনত নাজল নাথল দুখীয়া ৰাইজৰ মাজত বিলালে খাদ্য সামগ্ৰী কেৱল নিজৰ ব্যক্তিগত অৰিহণাৰে ইংটিয়ে চাউল আলু দালি নিমখ মিঠাতেল আদি নিত্য ব্যৱহাৰ্য সামগ্ৰী 15টা অতি দৰিদ্ৰ পৰিয়ালক বিতৰণ কৰি মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে তেখেতৰ এই কাৰ্যত ভূয়সী প্ৰশংসা কৰিছে অঞ্চলটোৰ এই সকল দুখীয়া জনগণে ডংকামকামৰ পৰা কেলভিন তেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ